শ্ৰদ্ধাৰ প্ৰিয় কবি মালবিকা শৰ্মাৰ কথাৰে এখন নীলাখামৰ চিঠি। পূজনীয় পিতা, মোৰ সেৱা ও মৰম গ্ৰহণ কৰিবা। আশা কৰোঁ তোমাৰ খবৰ ভাল, ভালেই থাকিব নিশ্চয়। এতিয়া যে দুখ কষ্টৰ পৰিধিৰ বাহিৰত ভগৱানৰ ঘৰত বসবাস কৰি আছা তুমি। আমাৰো ইয়াত এক প্ৰকাৰ চলি আছে। তুমি যোৱাৰ পিছৰ বছৰৰ পৰাই যেন এই জগতত সকলোৰে ওপৰত দুখৰ পাহাৰ ভাঙি পৰিছে। ক'ভিড মহামাৰীয়ে এতিয়ালৈকে অসংখ্য মানুহৰ প্ৰাণ হৰণ কৰিছে। বহুতৰে সপোন সংসাৰ ভাঙি পেলাইছে। বহুতকে শাৰীৰিক আৰু মানসিকভাৱে পংগু কৰি দিছে। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত বহুত ব্যাঘাতৰ সৃষ্টি কৰিছে। ইমানবোৰ অসুবিধাৰ পাছতো নিশ্চয় ভগৱান আৰু তোমাৰ আশীৰ্বাদতে আমি কুশলে আছো। মহামাৰীৰ সংক্ৰমণৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ সামাজিক দূৰত্ব বঢ়াবলৈ চৰকাৰে বহুত দিন লকডাউন দিলে। এতিয়াও বিশেষ দৰকাৰ নাথাকিলে বাহিৰলৈ যোৱাটো আগতকৈ কমি যোৱাৰ দৰে হৈছে। কিবা কাৰণে বাহিৰলৈ গ'লেও মুখত মাস্ক পিন্ধি আৰু সঘনাই হাত চেনিটাইজ কৰি থাকিবলগীয়া হোৱাত পৰিৱেশটো কিছু সংশয়পূৰ্ণ আৰু গভীৰ হৈ পৰিছে। অৱশ্যে আজি ইমান দিনৰ পৰা এই নীতি নিয়মবোৰ মানি চলি অহাত লাহে লাহে মানুহবোৰ কিছু অভ্যস্ত হৈ আহিছে। আগৰ তুলনাত আজিকালি মানুহবোৰে সাৱধানতা অৱলম্বন কৰি বাহিৰলৈ অলপ ওলোৱা হৈছে। পিতা, তোমাৰ অনুপস্থিতিৰ দুখে এতিয়াও আমাক ভাবুক কৰি তোলে। যদিও ভগৱানৰ ওচৰত শান্তিৰে আছা বুলি মনক সান্তনা দি থাকো। 3 বছৰ আগতে তুমি আমাক এৰি ভগৱানৰ ওচৰলৈ গুচি গৈছিলা। মানুহ মৰণশীল বুলি সৰুৰে পৰা জানিলেও এই কথাষাৰ তোমাৰ ওপৰত প্ৰয়োগ হোৱাটো কেতিয়াও বিচৰা নাছিলো। ভাবিছিলো তুমি চিৰদিন আমাৰ মাজতে থাকিবা। অৱশ্যে জানো তুমি এতিয়াও দূৰৰ পৰাই আশীৰ্বাদ কৰি আছা। তথাপিও তোমাৰ অভাৱ সদায় অনুভৱ কৰোঁ। তুমি গুচি যোৱাৰ পৰা আৰু কোনেও মোক মামন বুলি নামাতে। মামন কেনে আছা বুলি কোনেও এবাৰো নুসুধে। তোমাৰ দৰে সস্নেহেৰে মূৰত হাত বুলাবলৈ আৰু কোনো নাই পিতা। আজিলৈ ইমানতে সামৰিলো পিতা। ভগৱানৰ ঘৰত তোমাৰ কুশল কামনা কৰিলো। প্ৰত্যেকটো জনমতে যেন মই তোমাৰ ছোৱালী হৈ জন্ম হওঁ, তাৰেই কামনা কৰোঁ। ইতি তোমাৰ মৰমৰ মামন।